Hello everyone, welcome back to my YouTube channel. আজি Sikkim vlogৰ second part to লৈ আহিছো। লাচেন পাই নেক্সট মৰ্নিং আমি হোটেলতে ব্ৰেকফাষ্টটো কৰি গুৰুডংবাৰ লেক যাবলৈ ওলালো। ৰাস্তাবোৰ বহুত ঠেক হয়, হেতু কাৰণে গাড়ীবোৰ ঘূৰাবলৈ অলপ প্ৰব্লেম হয়। আমাৰ গাড়ীখন উলুটা ফালে পাৰ্কিং কৰা আছিল, তো লাইনত আহিবৰ কাৰণে আমাৰ বহুত টাইম লাগি গ'ল। আৰু এনেকৈ আমাৰ নৰ্থ ছিকিমৰ গুৰুডংবাৰ লেক চাবৰ কাৰণে জাৰ্ণি ষ্টাৰ্ট হ'ল। আজি মৰ্ণিঙৰ পৰাই বহুত বৰষুণ দি আছে। আমাৰ কাপোৰৰ বেগ চব তিতি শেষ হৈ গৈছিল। বলক তেনেহ'লে আজি মোৰ লগত আপোনালোকে ভাৰ্চুৱেলি নৰ্থ ছিকিমখন ফুৰি লওক। নৰ্থ ছিকিমখন বহুতেই ধুনীয়া হয়। আপোনালোকে ভিডিঅ'বোৰ চাইতো গম পাইছে কিমান ধুনীয়া। এইটো এটা আৰ্মি কেম্প হয়। ইয়াত ভিডিঅ' ফটো কৰা এলাউড নাছিলে, সেইকাৰণে ইয়াত ভিডিঅ' কৰিব নোৱাৰিলোঁ। চবৰে অলপ অলপ ভোক লাগিছিল। অলপ দূৰ যোৱাৰ পিছত আমি আৰ্মি কেম্প এটা পালোঁ। তাত ডোচা, ম'ম'জ, চাহ এনেকুৱাবোৰ পোৱা যায়, কিন্তু সেইদিনা অকল ডোচাই এভেইলেবল আছিলে। নৰ্থ ছিকিমত ইয়াৰ ডোচাটো পপুলাৰ হয়। মই ডোচা খাই ইমান ভাল নাপাওঁ, সেয়ে অলপহে টেষ্ট কৰিলোঁ, কিন্তু ডোচাটো টেষ্টি আছিল বহুত। খাই মেলি অলপ দূৰ অহাৰ পাছত আমি বহুত ধুনীয়া ঠাই এডোখৰ পালোঁ। এইডোখৰ দেখিছেনে, ইমান ধুনীয়া। তাতে অলপ টাইম ৰ'লোঁ, কিন্তু বৰষুণৰ কাৰণে বেছি টাইম বাহিৰতো ৰ'ব নোৱাৰি, বহুত ঠাণ্ডা হয়। তাৰ পৰা আকৌ গাড়ীত বহি জাৰ্ণি আৰম্ভ হৈ গ'ল। এই ঠাইতো অলপ টাইম ৰ'লোঁ আৰু ফটোজ, ভিডিঅ' যি পাৰোঁ ইয়াতে ক্লিক কৰি ল'লোঁ। এই ৰাস্তাটো ইমানেই ধুনীয়া আছিল, ভিডিঅ'তকৈ ৰিয়েলত বেছি ধুনীয়া। দেখিছেনে, ইয়াত অলপ অলপ আইচ পৰি আছে। ইয়াৰ পৰাই লেকত যোৱা ৰাস্তা ষ্টাৰ্ট হৈছে, কিন্তু আমি গৈ থকা এইটোতো ৰাস্তা নহয়, শিলৰ ওপৰেদিয়ে গাড়ী চলাই গৈছে। তো ভিডিঅ'বোৰ অলপ লৰিছে, তাৰ কাৰণে যাতে কোনেও বেয়া নাপায়। গুৰুডংবাৰ লেক পালোহি, কিন্তু ইয়াত স্ন'ফল হৈ থকাৰ কাৰণে বহুত বেছিয়ে ঠাণ্ডা পৰিছিল। এয়া চাওক, লেকটোৰ পানীখিনিৰ কালাৰটো গ্ৰীণ কালাৰ হয়। স্ন'ফল হৈ থকাৰ কাৰণে বিৰাটেই ধুনীয়া লাগিছিল ঠাইডোখৰ, কিন্তু ঠাণ্ডাটোৰ কাৰণে ভালকৈ ভিডিঅ' বনাব পৰা নাছিলোঁ।
গাড়ীত উঠি হিটাৰত অলপ গৰম হৈ আকৌ বাহিৰত আহোঁ। তাত মানে স্ন'ফলটো হৈয়ে আছে আৰু বহুত বেছিকৈ বতাহ মাৰি আছিল। সেইটো কাৰণে মূৰত বিশেষকৈ বহুত ঠাণ্ডা লাগিছিল আৰু মূৰ বিষ হৈ গৈছিল। লেকত অলপ টাইম ৰৈ মেলিয়ে আমি ৰিটাৰ্ণ হ'লোঁ। অলপ আঁতৰত ধুনীয়া ধুনীয়া হৰিণকেইটা মানে ঘাঁহ খাই আছিল। অলপ দূৰ অহাৰ পাছতে ইহঁতৰ অৱস্থা চাওক, মোৰ আৰু ড্ৰাইভাৰৰ বাদে সকলোৰে টোপনি। চৰি গাইজ ফটোবোৰ লোৱাৰ বাবে। লাচেনখন ফুৰাৰ পিছত আমি এতিয়া লাচুং যাম। ৰাস্তাত ধুনীয়া প্লেচ এটা দেখি আমি ৰ'লোঁ তাতে। বৰষুণ পৰি আছিল অলপ অলপ, হ'লেও তাত বহুত টাইম ৰ'লোঁ। ইমানেই ধুনীয়া ব্ৰিজখন, আৰু এয়া দেৱজিতে প'জ দি আছে ফটো মাৰিবলৈ। ব্ৰিজখন পাৰ হৈ ইটো পাৰ চাব গ'লোঁ। ইফালে ৰাহুলে কপি কপি ৰৈ আছে ইয়াতে। সিহঁত দুজনীৰ ফটো মাৰি হয় মানে মই অলপ টাইম বহি ল'লোঁ ইয়াতে, আৰু আমি তিনিজনীয়েও ফটোশ্বুট কৰি ল'লোঁ অলপ। তাত অলপ ৰোৱাৰ পাছত আমি এবাৰ লাচুঙৰ ফালে জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ, আৰু ইয়াৰ পৰাই লাচুং ষ্টাৰ্ট হৈছে। জাৰ্ণি কৰি কৰি অলপ ছাফ'কেশ্যন টাইপৰ হোৱাৰ কাৰণে আমি ৰাস্তাৰ কাষতে অলপ ৰৈছিলোঁ, কিন্তু আমাৰ অৱস্থা বেয়া হৈ গৈছিল। তাত পৰুৱাটো অকণমান সৰু সৰু জোক ওলাইছিল ঢেৰ। তাত ভয়তে আমাৰ ভিডিঅ' কৰাই নহ'ল। গাড়ীত গৈ থাকোঁতেও আমি ভয়ে ভয়ে গৈ আছোঁ যে ক'ৰবাত জোক ওলাব নেকি, কিন্তু সঁচাকৈ ওলাইছিলোঁ। আৰু এটা কথাত বেছি ভয় লাগিল, দেৱজিতে তাৰ ফোনৰ টৰ্চটো মাৰি ভৰিত বিচাৰি আছিল জোক ক'ৰবাত আছে নেকি বুলি, কিন্তু অলপ টাইমৰ পিছতে দেখিছে ফোনৰ ডিছপ্লেৰ ওপৰতে জোক এটা ঘূৰি ফুৰিছে। তো সেইটো কাৰণে আমাৰ বহুত বেছি ভয় লাগিছিল যে গাত সোমাই গ'ল নেকি। গোটেই জাৰ্ণিটো ভয়ে ভয়ে গ'লোঁ। হোটেল পাই যেতিয়া ফ্ৰেছ হ'লোঁ তেতিয়াহে ভাল লাগিল। এইখন লাচুঙত আমি থাকিব লগা হোটেলখন বাহিৰৰ পৰা ইমান ধুনীয়া লাগিছে। সোমাই নামবোৰ এণ্ট্ৰি কৰি ল'লোঁ। এইটো ৰুমো বহুত ধুনীয়া হয়। হোটেলখনত 8:30 পাছত ডিনাৰ ছাৰ্ভ নকৰে, সেইকাৰণে ৰুমটো পোৱাৰ পাছতে আমি ফ্ৰেছ হৈ মেলি ডিনাৰটো কৰি ল'লোঁ। অলপ টাইম গোটেইকেইজনীয়ে কথা পাতিলোঁ, কিন্তু ভাগৰো লাগি আছিল, সেইটো কাৰণে সোনকালে শুই গ'লোঁ। আৰু ছিকিম ব্লগৰ ছেকেণ্ড পাৰ্টটো ইয়াতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ছিকিম ব্লগৰ লাষ্ট পাৰ্টটো লৈ খুব সোনকালে আপোনালোকৰ ওচৰত আহি আছোঁ। টিল দেন, বাই বাই।